ভাতকেইটা খাই উঠাৰ পিছত ৰ'বলৈ নাপালোঁ। বৰমাই খবৰ দিলে ঘৰলৈ নতুন সদস্য আহিছে হেনো। খবৰটো পাই দৌৰি গৈছিলোঁ। পিছে সম্পূৰ্ণৰূপে নতুন সদস্যৰ আগমন হোৱাই নাছিল বাবে মই আকৌ ঘৰলৈ উভতি আহিলোঁ। গৰুকেইটা ঘৰলৈ অনাৰ আগতে কাপোৰখন চলোৱা শেষ কৰিব লাগিব। কাপোৰ চলোৱাত সহায় আধৰুৱা কৰি দৌৰিব লাগিল। মায়ে মাতিছে, মানে নতুন সদস্যৰ আগমন ঘটিল। সদস্যা বুলি কৈছোঁ যিহেতু আপোনালোকক আৰু ভালকৈ মাৰ মুখৰ হাঁহিটোৰ কাৰণৰ বিষয়ে কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। গৰুজনীৰ বাবে নিয়মখিনি কৰাত মাক সহায় কৰি দি কিছু সময় কাপোৰ সামৰাত সহায় কৰি দিলোঁ। কৃষ্ণ আজি এই এলেহুৱাজনীৰ সহায় কৰোঁতেই গৈছে। গৰুৰ পোৱালি জন্ম হোৱাৰ পিছত পোৱা ভাল লগা বস্তুটোৱে হ'ল ফেহু। মোৰ আটাইতকৈ প্ৰিয় খাদ্য। পিছে খাবলৈ হ'লে বনাব লাগিব। আধুনিক প্ৰক্ৰিয়াৰে বনালেও সেই আগৰ পুৰণি পদ্ধতিৰে বনালে অকণমান সোৱাদটো বেছি যেন পোৱা যায়। চুঙা কেইটামান কাটি আনি জুই জ্বলাই মই